দয়া করলেন না বাবা, আমার বাবাটা মারলে, আমার বাবা তো দোষ করছে, তোমরা বাড়ি খুলেন না কে? বাড়ি খুলে তোরা জরিমানা দিলেন না কে? ও ও বাবা গো, আমার বাবা নয়ন কই গেল? এখনো নহয় ঘটনাটো হৈছে যে মোৰ ভাইক মানে বেলেগে কি যে কাৰণত লৈ গৈছে, লৈ যাই তিনিজন মানুহ তেওঁক মাৰিছে, একদম মাৰ্ডাৰ কৰি পেলাইছে। পিছত আমি সোমবাৰে 1 তাৰিখ আছে, কাৰণ তেওঁলোকে গোপনভাৱে ৰাখিছে আৰু এনেকুৱা কৰিছে যে মানুহজনক মাৰি হাল মাৰিছে, হাল মাৰাৰ পিছত আৰু কবি কাঢ়িছে আৰু ঘৰৰ আৰু পেটত মাৰিছে, মাৰাৰ পিছত ইয়াত এটা মাৰিছে খুকৰি দিয়া আৰু চিকিৰিছে কাৰণত গালত মাৰিছে। ঘৰৰ ওচৰৰ মানুহ বোলে পেটত মাৰাৰ লগে লগে মানে শব্দ পাইছে যে চিকিৰিছে, খুব জোৰে জোৰে চিকিৰিছে, সেই কাৰণত গালত মাৰিছে যে চিকিৰিব আৰু হাতৰ 4টা আঙুলি কাটি দিছে। পাছত বহুত যোগাযোগ কৰাৰ পিছত আজি পুতি ৰাখিছিল। মোৰ একদম ঘৰৰ ওচৰতে বগুলামাৰী গাঁৱৰ নয়ন বৰ্মন, পিতৃ লালমোহন বৰ্মন, তাক মানে যোৱা সোমবাৰৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ পৰা মিচিং কেছ দিয়া হৈছিল। খবৰ পোৱা মতে আমি নাচনগুটি গাঁৱৰ 2 নম্বৰ নাচনগুটি গাঁৱৰ নয়াপাৰা নামৰ জেগাৰ তাৰ মানে একেশ্বৰ বৰ্মন নামৰ ল'ৰা এজনে তাক মানে হত্যা কৰি তাৰ ঘৰৰ পদূলিত মানে একদম পুতি ৰাখিছিল। পিছত মানে আৰক্ষীয়ে তদন্ত কৰাৰ পিছত এইটো ওলাই পৰিল যে তেওঁ স্বীকাৰ কৰিল যে হয় নিজে হত্যা কৰিছে। হত্যা কৰি একদম বেয়াকৈ হত্যা কৰিছে, একদম পেটত চুৰি ভুকাই দিছিল, পেটত আৰু হাত চাত কাটিছে, ভৰি কাটিছে, এনেকৈ বেয়া কৰি মাৰি তাৰ ঘৰৰ পিছফালে মানে পুতি ৰাখিছিল। পৰৱৰ্তী সময়ত মানে আজি আৰক্ষীয়ে তদন্ত কৰি উদ্ধাৰ কৰে মৃতদেহটো। ঘটনাৰ বিৱৰণী মতে মানে তাৰ লগত কিবা হয়তো ভিতৰুৱা কিবা আছিল, হয়তো বেলেগ কিবা মানে ঘটনা থাকিব পাৰে, কিন্তু আমি নাজানো। মানে ল'ৰাজন খুব অমায়িক ল'ৰা আছিল, নয়ন বৰ্মন ল'ৰাজন। সদায় মানে আমাৰ ওচৰত গৈছিল, আমাৰ ওচৰত মানে একেলগে উঠা বহা, খুব মানে একদম অমায়িক ভাল ল'ৰা, ভদ্ৰ ল'ৰা। কিন্তু কি হৈছিল, কি কাৰণত যেনেকৈ হত্যা কৰা হ'ল, এইটো মানে আচৰিত কথা আৰু কি। গতিকে আমি মানে বয়সটো হ'ব 26-27 বছৰমান হ'ব, একদম উদীয়ামান ল'ৰা, যুৱ ল'ৰা। তাৰ পৰীক্ষাও আছিল আজি, কিবা পৰীক্ষা মানে ডিগ্ৰী পৰীক্ষাও আছিল আজি। কিন্তু ল'ৰাজন মানে এনেকৈ ঢুকুৱাত মানে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আৰু যিকেইজন মানে এই হত্যাকাণ্ডৰ লগত জড়িত, এই যি মানে ষড়যন্ত্ৰকাৰী, সকলোকে যেন মানে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হয়, এইখিনি আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ।